কাৰণে অসম বিখ্যাত আপোনালোকে চাব পাৰিব। এই গাইজ তো মই আছোঁ এতিয়া বৰগলিৰ পৰা গৈ আছোঁ মানে আপোনাৰ যিটো আৰু অসম কিহৰ কাৰণে বিখ্যাত দেখাম বুলি কৈছিলোঁ বলকটো এতিয়া আমি গৈ থাকোঁ ৰাস্তাৰে গৈ পিনি এইটো জেগা আপোনালোকক দেখাওক কেনেকুৱা লাগে আপোনালোকক আহক চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া আমি আছোঁ আপোনাৰ চাৰিমাইলৰ পৰা এইটো 4 লাইন মানে ওপৰত 4 লাইন তলফালে কাম চলি আছে। এইটো আছে আপোনাৰ গাৰ্লছ স্কুল, এইটো মছজিদ আৰু আগত চাবই পাৰিছে ৰাস্তাকেইটা এতিয়া কেনেকুৱা হৈছে, কিমান ধুনীয়া লাগি আছে। বলকটো আগত আৰু চাওঁ ৰাস্তাত এই কিমান আমাৰ তিনিজন মানে বহুত ঘূৰিলোঁ আজি, ঘূৰি মজাই বেলেগ। অসম কিহৰ কাৰণে বিখ্যাত আহক চাই আহোঁ আমি অলপ লগত আছে পাপুদা, তাৰ ভিতৰত আছে বুলবুল। এতিয়া এইটো আমাৰ পেপাৰ মিল 4 মাইল আৰু আগত মানে অলপ আগত আৰু আছে চাহ বাগান। গৈ আছোঁ ৰাস্তাৰে গৈ পিনি এনেকুৱাও ভাল লাগিছে, কিমান ডাঙৰ পুখুৰী আৰু আগত চাবই পাৰিব আপোনালোকে কেনেকুৱা জেগা। এতিয়া গৈ আৰু ৰাস্তা পকা ৰাস্তা পালোঁ, পকা ৰাস্তাৰে গৈয়ে আছোঁ। গৈ থাকোঁতে ৰাস্তাটো বহুত ভাল লাগিছে আৰু এইটো হ'ল আপোনাৰ পৰুৱা পাই গ'লোঁ আহি পৰুৱাত গৈ আৰু এইফালে সোমাই গ'লোঁ ভিতৰীয়া ৰাস্তা মানে এইটো জেগাটি আছে বস্তুটো মেইন চাব পাৰিব আপোনালোকে কিমান ভাল লাগে আৰু কিহৰ কাৰণে বিখ্যাত কৈছোঁ অসম এইটোৰ কাৰণে বিখ্যাত। আহকতো এতিয়া আমি চাওঁ বস্তুটো ফাইনেলি গৈ আমি পাই গ'লোঁ বস্তুটো চাবই পাৰিছে আপোনালোক অলপ দেখা গৈছে আৰু এতিয়া মই ৰাস্তাতে থিয় হৈ পিনি এতিয়া আৰু ভিতৰত আপোনালোকে ভিডিঅ'টো চাই থাকক। কিহৰ কাৰণে বিখ্যাত চাব পাৰিব আপোনালোকে। আজি চাই লওক আমাৰ চাহপাত এইটোৰে আমাৰ চাহপাত বনোৱা হয় আৰু এইটোৰে আমি চাহ খাওঁ আৰু এইটো কাৰণে আমাৰ অসমটো বিখ্যাত। আজি এইটো কাৰণে আপোনাক কৈছিলোঁ অসমৰ বিখ্যাত বস্তু যিটো কিহৰ কাৰণে অসম বিখ্যাত আপোনালোকে চাব পাৰিব। এতিয়া চাবই পাৰিছে অসম কিহৰ কাৰণে বিখ্যাত মানে বহুত মানে আপোনালোকে চাই পিনি কেনেকুৱা লাগিছে কমেণ্ট বক্সত কৈ দিব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছেকেণ্ড ভিডিঅ'ত আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে বাই।